জুনুকা, অ জুনুকা, পিতা ক'ত গ'ল? আপুনি পথাৰলৈ যোৱাৰ পিছৰে পৰা পিতাৰ গাটো বেয়া, জ্বৰো উঠিছে। পিতাই, অ পিতাই, অ কি হৈছে অ পিতাই? অ কি হৈছে অ পিতাই? নকবি আৰু পুৱাৰে পৰা মূৰটো বিষাই আছে, গাটো কিবা জ্বৰ জ্বৰ লাগি আছে। ৰচোন পিতাই, মই তোৰ গাটো অলপ মালিচ কৰি দিওঁ, তোৰ ভাল লাগিব নহয়। বোপাই মূৰটো বৰ বেছিকৈ বিষাইছে মোৰ। যাচোন ফাৰ্মাচীৰ পৰা দুটামান টেবলেট লৈ আন। হেৰি নহয় পিতাই, যোৱা সপ্তাহৰ বজাৰখন যে খুৰাহঁতৰ ভাইটিৰ বিয়াৰ কাৰণে যাব নোৱাৰিলোঁ, মোৰ হাতত আজি ফুটাকৰি এটাও নাই অ। তই আজি ৰাতিটো থাক পিতাই, কাইলৈ বজাৰ আছে নহয়। মই পাচলিকেইটা বেছি যি পাওঁ মই তোৰ বাবে ঔষধ লৈ আহিম দে। বোপাই মই কেতিয়া সিপুৰি পাবগৈ লাগে ঠিক নাই। আমাৰ সৰু পোনাকো বহুত দিন দেখা নাই। ৰচোন পিতাই, তই ভাল পাবি নহয়, মই কাইলৈ ঔষধ আনিমেই। আৰু জ্বৰহে হৈছে তোৰ। আৰু যোৱাকালি ভাইটিক ফোন কৰিছিলোঁ, নুঠালেচোন, কিবা ব্যস্ত আছিল নেকি সি? হ'বও পাৰে, চাকৰি ব্যস্ততাৰ কথা, তইনো কি বুজি পাবি। ঐ জুনুকা, যাচোন পিতাৰ কাৰণে খাব কিবা লৈ আহ। পিতাই, অ পিতাই। আদিত্য তুমি আহা আহা, পিতাই আছে আহা ঘৰত। পিতাই, তই 10টা বজাতো শুই আছ যে? হ'ব বোপাই, তই আহিছ আহ। কালিৰে পৰা মোৰ গাটো বৰ বেয়া মূৰটো বিষ হৈ আছে, গাটো একেবাৰে বেয়া লাগি আছে। তোৰে কথা ভাবি আছিলো, পেটলৈ এমুঠিও যোৱা নাই, ভালদৰে খাব পৰা নাই পিতাই, চাচোন কি আনিছো তোলৈ। এয়া মাছ আৰু মাংস। মাছে মাংসে এসাঁজ খাই দে, তোৰ জ্বৰ পলয় পতং দিব। এইবাৰ বিহুত আহিব নোৱাৰিলো নহয়, তাৰ কাৰণে তোৰ এই কাপোৰটো আনিছো। অ বৌ, এইখিনি লোৱা আৰু সোনকালে বনোৱাগৈ, মই আকৌ ঘূৰিও যাব লাগিব। কালি আমাৰ ইহঁতক পাৰ্কত নিয়াৰো কথা আছে। বৰ তৃপ্তি হৈছে বোৱাৰী। তাক কবা সি যাতে মোক বেয়া নাপায়, আৰু মোৰ আজি একদমেই সময় নাই। হ'ব যোৱা, দাদাই বুজে তোমাৰ ব্যস্ততাৰ কথা, মই কৈ দিম। পিতাই, আজিলৈ মই আহিছো। পাপা, আহোঁতে আকৌ বোৱাৰী আৰু নাতিহঁতকো লৈ আহিবা দেই। ঠিক আছে বৌ, আহিছো। দাস, আজি মোৰ সৰু ল'ৰাটো আহিল, সি আৰু মাছে মাংসই লৈ আহিল। তাৰে এসাঁজ খাই গাটো অলপমান পাতল পাইছোঁ। বুজিছা, মই তাকেই ভাবোঁ, সৰুতেতো দুইটা ল'ৰাকে মই পঢ়া পাতিৰ ক্ষেত্ৰত সমানে চাইছিলোঁ, কিন্তু আজি ডাঙৰ ল'ৰাটোৱে মোক মাছে মাংস খোৱাটো বাদেই এটা ঔষধো আনি দিব নোৱাৰিলে। পিতাই, অ পিতাই, চাচোন মই কি আনিছো। আপোনাৰ ইমান দেৰি হ'ল যে? বাদ দিয় দেৰি, ইয়াতে কিবা কিবি মাছ মাংস আছে, যা বনাগৈ আৰু পিতাইক খোৱাগৈ। আপোনাৰ যে চাইকেলখন নাই যে, ক'তনো থৈ আহিছে? তই দেউতাৰ মুখৰ হাঁহিটো দেখিছনে? আমি সৰু মানুহ যেতিয়া কিবা অলপ সুখ পাবলৈতো কিবা অলপ হেৰুৱাবই লাগিব।